বজাই কেনে লাগে আৰু মোৰ গানটো কেনে লাগে দুটা কৈ দিয়া আপোনাৰ কণ্ঠটো আমি পাইছোঁ ভৰলুমুখ ৰঙা হালধীয়া সেউজীয়া নীলা খুব ধুনীয়া ৰং কৰিছে আমি ভূটনাথ ধৰি আহিছোঁ পুৰা ফাই ঘৰলৈ এৰি আহি পুৰা ফ্ৰী ৰাস্তা এতিয়া যাম না অলপ মালিকত যাম হ'ব অলপ এতিয়া আমি পাম কামাখ্যা গেট যদি আপোনালোকক মাটিৰ বাচন লাগে টাব লাগে তেনেহ'লে ইয়াত আহিব পাৰে আমি টাব বুলি কওঁ আৰু কিবা কিবি নাম আছে টেকেলি পায় কিবা কিবি পায় কামাখ্যা গেটৰ পৰা অলপ আগুৱাই আহি ভৰলুমুখৰ ফালে তাতে আছে ৰাইট চাইড মা কামাখ্যা গেট সঞ্জীৱনী হস্পিটেল মালিগাঁও পালোঁ আমি কানাড়া বেংক পাইছে কানাড়া বেংকৰ ওপৰত মোৰ ভিন্দৰ কম্পিউটাৰ ইনষ্টিটিউট আছে আৰু কোনোবাই যদি শিকিব মন কৰে আহিব পাৰে আমাৰ অসমখনৰ উন্নতি মানে আমাৰ গুৱাহাটীৰ উন্নতি মানে আমাৰ অসমত যিসকলে বাস কৰি আছে সকলোৰে উন্নতি চাই লওক উন্নতি আমাৰ অসমৰ আমাৰ গুৱাহাটীৰ চাৰিওফালে অভাৰব্ৰিজ জালুকবাৰীত আপুনি চিনি নাপাব আজিকালি কেৱল অভাৰব্ৰিজে বনাই আছে মালিগাঁৱৰ পৰা আহিলে ৰঙিয়াত যাব লাগিলে এটা পাক মাৰিব লাগে এইটো পুৰা ভূপেন হাজৰিকা সমাধিৰ কাষৰে আমি পুৰা পাক এটা মাৰিব লাগে এটা বহুত ডাঙৰ ৰাউণ্ড দুখন তিনিখন ফুটবল গ্ৰাউণ্ড সোমাই থাকিব ভিতৰত মেৰামতি কৰি আছে শৰাইঘাটখন মই জাষ্ট মুখখন ওচৰত লৈছোঁ বহুত জোৰৰ বতাহ বলি আছে আৰু জোৰৰ গাড়ীখন জোৰে চলি আছে প্ৰতিখন গাড়ী জোৰে চলি আছে পিছত ৰাহি চলাব নোৱাৰি আপোনালোকে আৱাজটো নুশুনিব মোৰ লগত কালাৰ ফোন নাই মাইক্ৰফোন নাই সেইকাৰণে মুখৰ ওচৰত লৈছোঁ তাৰ বাবে বেয়া নাপাব জাষ্ট মুখখন বহুত ওচৰত লোৱা গৈছে কেতিয়াবা মেৰামতি চলি আছে শৰাইঘাট ব্ৰিজৰ যিখন পুৰণা ব্ৰিজ ইংৰেজসকলে বনাইছিল খুব ধুনীয়া বনাইছিল আৰু এতিয়া এখন দলঙৰে যাই আছে যিখন আমি চেল্ফি ব্ৰিজ বুলি কওঁ আজিকালি চেল্ফি তোলাটো বন্ধ কৰি দিছে সেইখন ব্ৰিজেৰে আমি দুটা ফালৰ পৰা আমি ৰঙিয়াৰ ফালৰ পৰা আহিলেও বা পানীগাঁৱৰ ফালৰ পৰা আহিলেও সেইখন দলঙেৰে আমি ক্ৰছ কৰিব লাগিব আমাৰ ব্ৰহ্মপুত্ৰ নদী যদি আপোনালোকে হাজো যায় সেইফালে যাব লাগিব চাওক যিখন দেখুৱালোঁ মই তাৰ ৰাষ্ট্ৰীয় গেমছ হৈছিল তাত জিমনাষ্টিক হৈছিল সেইটোত যিটো আমি সাঁচো দেখিছোঁ আমি সচৰাচৰ আমি কওঁ সাঁচো বুলি কওঁ অৰিজিনেল সেইটো কয় সেইটোৰ নাম হৈছে সেইখন ষ্টেডিয়ামৰ নাম হৈছে ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম আমি শৰাইঘাট এৰি আহি অৰ্থাৎ আমিনগাঁও এৰি আহি আমি পাম নাৰায়ণা হস্পিটেল এইখন আমাৰ অসমৰ আগশাৰীৰ হস্পিটেল নাৰায়ণা হস্পিটেল আমাৰ অসমক ডেভেলপ লাগে কিন্তু এনেকুৱা ডেভেলপ নালাগে যিটো এইটো চাওক ইণ্ডাষ্ট্ৰি আহিছে বহুত ডেভেলপ হৈছে আমাৰ মাটিৰ দাম বেছি হৈছে আৰু বাহিৰৰ মানুহ আহিছে ইয়াত জনবসতি বেছি হৈছে বা বাহিৰৰ মানুহ আহি ইয়াত আছে এইবিলাক চাওক বায়ু প্ৰদূষণৰ কাৰণে মানুহৰ কিমান বেমাৰ হৈছে সেইখিনি কিন্তু ভবা নাই মানুহে আমাক ডেভেলপ লাগে কিন্তু এনেকুৱা ডেভেলপ আমাক নালাগে এইটো বুদ্ধ মন্দিৰ বহু বছৰ আগতে বনাইছিল এতিয়া
বহুত ডাঙৰকৈ বনাই আছে, তাৰ কালাৰ কৰি আছে বা ভাল কাম কৰি আছে। এজনী তিৰোতাই অকলে বনোৱা বুলি কৈছিল, কিমান দূৰ সত্য আমি নাজানো, কিন্তু এজনী তিৰোতাই অকলে লিড লৈ পেলাই এইটো বনাইছে। মন্দিৰ আছে আৰু ডাঙৰ এটা বুদ্ধৰ মূৰ্তি আছে। Got me wrapped up in your touch. बेचारोते तुमनी नहीं रे गोपालते जेन हाजुआ बुला गोपालते जेन हाजुआ बुला केतियाबा बेचारोते तुमनी नहीं গীটাৰখন বজাই কেনে লাগে আৰু মোৰ গানটো কেনে লাগে দুটা কৈ দিয়া। আপোনাৰ কণ্ঠটো খুব সুন্দৰ কণ্ঠ আৰু ইয়াতে এনেকৈ গাই বহুত ভাল লাগিছে আৰু এই গীটাৰৰ লগত আপোনাৰ কণ্ঠটো খুব ধুনীয়া মিলিছে আৰু গীটাৰখন খুব ধুনীয়া গীটাৰ আজি আনিলোঁ আমি, খুব ভাল লাগিছে গীটাৰখন, মজাও ভাল লাগিছে আৰু আজি সংযোগ কৰি বৰ ভাল লাগিছে। মোৰো ভাল লাগিল আপোনাৰ লগত মানে গীটাৰখন আনিব যায় আৰু আপোনাৰ লগত মানে গান গাই খুব ধুনীয়া বজাইছে আপুনি। এইটো আৰু আমি আগলৈ বজাই থাকিম মাজে মাজে এনেকুৱা গান দিম যিহেতু গীটাৰখন আহিলে। থেংক ইউ আপোনাকো থেংক ইউ জনাইছোঁ। ৱেলকাম।